ভাই সাব ৰাস্তা একদম লিটাৰেলি একো দেখা মই মানে ৰেডি হৈছে এটা নতুন ট্ৰিপত যাব কাৰণে বাহিৰত একদম খতৰনাক লেভেলত বৰষুণ দি আছে এটা ধুনীয়া সাৰপ্ৰাইজ আহি আছে আই সোৱেৰ মজা আহি যাব পাহাৰ দেখিব আৰম্ভ কৰিছো পুৰা ফগত থাক খাক এইবিলাক পুৰা পাহাৰৰ ওপৰত মানুহৰ ঘৰ এইটোৰ খেতি হৈ আছে জুম খেতি আৰু ফাইনেলি ইফালে আমি আহি পাই গলো আৰু ইফালে বঢ়িয়াকে মেগী আহি গল লিটাৰেলি চাওক মই একোৱে দেখা নাই যিমান কেইখন আগৰ আৰু চাওক পুৰা ক্লাউড হৈ গৈছে ভূতটো আহিব আৰু Good morning guys, welcome to a new video. और सबसे first तो बहुत sorry मान दिन हो गल वीडियो दिया हुआ है ना एक्चुअली बहुत काकी চলি আছে হেতু বাৰু কৈ আছো বাট আজি ৰাতিপুৱা এতিয়া বাজিছে 5:15 আৰু মই মানে ৰেডি হৈছে এটা নতুন ট্ৰিপত যাব কাৰণে ট্ৰিপ ক'ত গৈ আছো হেতু কৈ আছো বাট এতিয়া অকমান লেট হৈ গল মানে 4:30 মানতে ওলাম বুলি ভাবিছিলো বাট বৰষুণৰ কাৰণে এনিৱেজ এটা ফাৰ্স্ট গাইড উঠিলো তাৰপিছত আৰু এইফালে কৰি দিলো ট্ৰিপ মিটাৰ বঢ়িয়াকে 0 চলো হৰ হৰ মহাদেৱ আৰু বাহিৰত একদম খতৰনাক লেভেলত বৰষুণ দি আছে আৰু ইমান বৰষুণত মই কিয় ট্ৰিপত যাব ওলাইছো নাজানো বহুত দিন ভিডিও দিয়া নাছিলো ভাবিলো একেবাৰে ফুৰিও আহো আপোনালোকৰ এটা মজাকে ট্ৰিপৰ ভিডিও দিও আৰু এটা বহুত ডাঙৰ সাৰপ্ৰাইজ আছে হেতুৰ কথাও কওঁ আৰু এতিয়া ট্ৰিপ মানে মই গৈ আছো একচুয়ালি মেঘালয় আৰু মেঘালয় মই বহুত বছৰ যোৱাই নাই লাষ্ট গৈছিলো আই থিংক 2020 নহলে 2021 আৰু ইউটিউব খোলাৰ পৰা কেতিয়াও মেঘালয় যোৱাই নাই তো মোৰ কাৰণে এক্সপেৰিয়েন্সটো অকমান বেলেগ টাইপ হ'ব আৰু চাও এতিয়া মেঘালয়ৰ কিবা ইউনিক প্লেচ কি চাব পাৰি ইমানটো বেছি আইডিয়া নাই বাট লেটস সি এতিয়া কেনেকুৱা কি হয় আৰু বৰষুণ বতৰে হোপফুলি সাথ দিয়ে আৰু এইফালে গুৱাহাটীৰ ফালে বাৰু বৰষুণ নাই বুলি শুনিছো এতিয়া আই ডোন্ট নো মেঘালয় মানে বৰষুণ দিবও পাৰে বাকি এটা ধুনীয়া সাৰপ্ৰাইজ আহি আছে ফাৰ্ষ্টতে ভিডিওৰ ফাৰ্ষ্টতে কৈ দিও যেতিয়া ভিডিওটো দুটা গুড নোটত ষ্টাৰ্ট হৈছে সাৰপ্ৰাইজটো হৈছে মানে কি অবভিয়াসলি সাৰপ্ৰাইজ থাকিব লাগে মই বহুত কাকি ধুনীয়া ভিডিও বনাইছো বাৰু সেইবিলাক বৰ্তমান পোষ্ট কৰিব নোৱাৰো সেইকাৰণে ইমান দিন ভিডিও দিব পৰা নাছিলো ভিডিও অলৰেডি শ্বুট হৈ আছে ৱেইট ফৰ ইট ধুনীয়া খতৰনাক লেভেলৰ সাৰপ্ৰাইজ এটা আহিছে ইনষ্টাগ্ৰামত যোনে আছে অলপ চলপতো হিম গম পাইছে তাত মই ষ্টৰি লগাইছিলো কুছ বহুত বড়া আই সোৱেৰ মজা আহি যাব আপোনালোকৰ আৰু এতিয়া মানে আমি ওলাই দিছো ৰাতিপুৱা পুৰা অকলে আৰু উপায় নাই ভাই সাহাব কিটো লেভেলত বৰষুণ ইয়াতে দি আছে আৱাজত চাগে গমে পাইছে আজি যিদিনা মই ওলাইছে সেইদিনা ইমান বৰষুণ দিব পাৰে আৰু আহি পাই গলো বঢ়িয়াকে ইফালে জালুকবাৰী এতিয়া মানে চবচে প্ৰথমেতো কৰবাত এক কাপ চাহ খাব লাগিছিলে মানে আমি ঘৰৰ পৰা ওলাব অলৰেডি 90 কিলোমিটাৰ হৈ গ'ল 6:46 হৈ আছে মানে 1 ঘণ্টা 15 মিনিট মান লাগি গ'ল জালুকবাৰী পাতে তো এতিয়া অকমান চাহ খোৱা নিড এটা হৈছে বাৰু ৰাতিপুৱা অকমান আনফ্ৰেছ লাগি আছে লাগি ঘৰত কফি খাই আহিছিলো বাট ইমান পুৱাই উঠা হেবিটো নাই সদায় তো চাহ এটা কৰবাত মাৰি ল'ব লাগিব মেঘালয় এণ্টাৰ কৰাৰ আগতে আৰু ৰাস্তাটো পুৰা একদম কি সেক্সি হৈ আছে ৰাস্তা খালি মানে গাড়ী এখন দুখন আছে কম্পেয়াৰ্ড টু দিনতকে বাপৰে বাপ বহুত খালি তাৰ পৰা যোৰাবাট আছে 27 কিলোমিটাৰ খানাপাৰা 21 কিলোমিটাৰ তাৰ পৰা অলৰেডি মাউণ্টেইন ষ্টাৰ্ট হৈ যাব মুখত চাওক এইবিলাক পাহাৰ দেখিব আৰম্ভ কৰিছো পুৰা ফগত ঢাক খাই আছে মজা লাগিব কিবা এটা আজি ভাই চাইডতো পাহাৰ দেখি আছো এণ্ড মোৰ এটা বহুত বেছি এক্সাইটমেণ্ট আছে মানে বহুত বছৰ অহাও নাই ন সেইকাৰণে মানে কিবা এটা ভাল লাগিব কিন্তু ইয়াৰ পৰা চাওক ফ'কাছ কৰ শ্বিলং 88 কিলোমিটাৰ আছে আৰু আজি আই থিংক ডাইৰেক্ট শ্বিলং আমি পাৰে হৈ যাম কাৰণ 88 কিলোমিটাৰনো কিমানখিনি হ'ব হোপ কি ট্ৰেফিক নহওক মানে লাষ্ট মইতো যেতিয়া গৈছিলো তেতিয়া ট্ৰেফিক নাছিলে বাট এতিয়া ষ্টেটাছ পাই থাকো কি শ্বিলং গলত ট্ৰেফিক হয় হোপফুলি ট্ৰেফিক নাপালে হ'ল সেইকাৰণেতো ৰাতিপুৱা ওলাইছো নহ'লেতো কিখিনি দূৰ ট্ৰেফিক পাব নালাগে ভাই পাহাৰত গৈ কেনে যদি ট্ৰেফিক পাওঁ এল লাগি যায় আৰু স্পেচিয়েলি এনেকুৱা ডাঙৰ গাড়ীটো বহুত আৰু এই যিখিনি প্লেচ হয় বেচিকেলি খানাপাৰাখিনি এটা বস্তু চাব এইফালে মই মেপখনত দেখাই দিছো আধা মানে এইটো ৰাস্তাৰ এইটো পাৰ্টটো হৈছে আসাম আৰু ইফালে এইটো পাৰ্টটো হৈছে মেঘালয় বেচিকেলি আসাম আৰু মেঘালয় পুৰা বৰ্ডাৰ গৈ আছে এটা ফাল আসাম এটা ফাল মেঘালয় আৰু ইয়াতে হালকা পাহাৰৰ পাৰ্ক বিলাকো ষ্টাৰ্ট হৈ গৈছে এতিয়া প্ৰপাৰ পাহাৰ বা কিমান আগত পাওঁ আই ডোন্ট নো পুৰা একদম মনতে নাই মোৰ একো মেমৰি বাকী নাই আসাম মেঘালয় আৰু ফাইনেলি ইফালে আমি মেঘালয়ৰ ফালে সোমাই যাওঁ কিমান দিনৰ মূৰত দিন কি বছৰৰ মূৰত ফাইনেলি মূৰত কাৰ্বত গাড়ী চলাই কিবা এটা ভাল লাগি আছে ভাই কিমান দিন হ'ল মানে পাহাৰত যদি মই প্ৰতি মাহত গৈ নাথাকো ন মোৰ কিবা বহুত মনটো বেয়া লাগি থাকে আৰু অলদো ইমান এটা কাৰ্ভ ষ্টাৰ্ট হোৱা নাই হালকাকে ষ্টাৰ্ট হৈছে বাট এতিয়াৰ পৰা মজা আহিব ধৰিছে আৰু এক্সাইটমেণ্ট এটা আছে দেখা নাই অবভিয়াছলি মেঘালয় কেতিয়াবা দেখিছিলো এতিয়া পুৰা একদম কমপ্লিট ফ্ৰেছ টাইপ হৈ আছে আজি ফাৰ্ষ্ট টাইম অহা টাইপ হৈ আছে মোৰ একদম আৰু এজ অফ নাওতো ৰাস্তা পুৰা একদম মজা পাই আছো আৰু মষ্ট অফ দি আপোনালোকে যোনে চাই আছে অবভিয়াছলি মেঘালয়তো আহিয়ে পাইছো তো কোৱাটো কোনো চেঞ্জ নাই বাট ফিৰ ভি মোৰ মানে ফিলটো কৈছো আৰু মানে যোনে আহি পোৱা নাই ৰাস্তাটো পুৰা একদম 4 লেন মজা ৰাস্তা পাই আছো
টোলগেট নাম্বাৰ 2 মোৰ ঘৰৰ পৰা ওলাই কেনে আৰু ইয়াতে এইটো অবভিয়াছলি এইটো ৰাস্তা তল দি বেয়া লগা নাই সেইটো আমাৰ য'ত যিটো ৰাস্তা আছে বাহিৰত তাত বেয়া লাগিছে কাৰণ বহুত গাঁত তাত হৈ গৈছে इसके लिए तो बनता है भाई कि सेक्सी रोड বেছি মজা লাগি আছে ভাই কসম সে এতিয়া ফাৰ্ষ্ট তো আমি চাহ এটা খাই ল'ব লাগে মেঘালয় এণ্টাৰ কৰিছো বুলি বৰষুণ দিয়াৰ কাৰণে বেছি ভাল লাগি আছে চব পুৰা ফ্ৰেছ পুৰা গ্ৰীণ হৈ আছে আৰু এই চাওক এইবিলাক পুৰা পাহাৰৰ ওপৰত মানুহৰ ঘৰ এইটো তাত থাকি কিনে কিবা এটা ফিল আছে দেই ভাই এই ৰাস্তাটোত মই লাষ্ট আহাতকে মানে এটা বস্তুৱে হাইয়েষ্ট চেঞ্জ হৈছে সেইটো হৈছে ৰাস্তাটো ভাল হৈছে অবভিয়াছলি আৰু পেট্ৰল পাম্প ঠিকছে হৈছে মানে অলপ দূৰৰ মূৰে পেট্ৰল পাম্প আছে মানে তেলৰ অভাৱে নাই কিমান তেল ভৰাব লেণ্ডশ্লাইড হৈ কেনে আছিলে বাট এতিয়া ক্লিন কৰি থৈ দিছে হোপফুলি আমি আৰু লেণ্ডশ্লাইড নাপাওঁ এতিয়া বাৰু বৰষুণ নাই ইয়াতে এজ অফ নাও আৰু এনেকে ভালে থাকিলে ভাল আহক বাট বৰষুণ হ'ব নালাগে আৰু এইফালে যিটো মানে ফিল পাই আছো পুৰা একদম প্ৰপাৰ পাহাৰ ষ্টাৰ্ট হৈ গৈছে আৰু যিটো ৰাস্তা মানে যেনেকুৱা পৰিৱেশ পুৰা একদম হিমাচল টাইপ লাগি আছে ভাই খতৰনাক কিমান দিন কিয় অহা নাছিলো ইয়াতে বেলেগ এটা ফিল পাই আছো দেই ভাই কেৱল চাহ কাপ খাব লাগে ৰখিম বুলি তেতিয়াৰ পৰা ফালি আছো ইমান ধুনীয়া ৰাস্তাত কোনে ৰখিব মন যায় ইয়াতে অকমান চাহ খাব ৰখি দিলো আৰু বহুত বেছি ডিষ্টেঞ্চ নাই বাৰু কভাৰ কৰিবৰ কাৰণে আৰু ৰাতিপুৱাৰ প্ৰথম কাপ চাহ পুৰা মেঘালয়ৰ মাজৰ পৰা পাহাৰৰ মাজৰ পৰা চাৰিওফালে আৰু গাড়ীবিলাক ফালি আহি আছে ময়ো আহি আছিলো বাৰু এটা মোৰ এতিয়া টেনশ্যনটো হৈছে মোৰ গাড়ীত লাগি আছে ব্লেক ফিল্ম আই হোপ কি মেঘালয়ত চালান নাই আমাৰ তাতে ইমান এটা প্ৰব্লেম নহয় বাট এই ব্লেক ফিল্মৰ কাৰণে মোক এতিয়া নধৰিলে হ'ল ক'তো তাৰ পৰা মোৰ ডেষ্টিনেশ্যন দেখাই আছে ডেষ্টিনেশ্যনটো ক'ত মই নিজেও নাজানো ফাৰ্ষ্ট মই চেৰাপুঞ্জী লগাই দিছো মানে শ্বিলংটো পামে চেৰাপুঞ্জী 91 কিলোমিটাৰ দেখাই আছে চেৰাপুঞ্জীলৈ গৈ চাওক একজেক্টলি মেৰে কবি নেই পতা ক'ত যাব নালাগে এনেকৈতো জানো ডাউকি যায় ডাউকি এইখিনি টাইম আই থিংক নাযায় মানে এইখিনি টাইমত পানীটো ক্লিয়াৰ নহয় ডাউকি সবচে এছিয়াৰ ক্লিনেষ্ট ৰিভাৰ হয় বাট ইটো টাইমত পুৰা পানীটো লেতেৰা হৈ থাকে অবভিয়াছলি বাৰিষা কাল ঠাণ্ডা দিনত আহিলে পুৰা খতৰনাক মই লাষ্ট এতিয়া ঠাণ্ডাত আহিছিলো পুৰা একদম ট্ৰেন্সপেৰেণ্ট হৈ আছিল তো তাত গৈ কেনেতো কোনো ফাইদা নাই তো ফাৰ্ষ্ট আমি চেৰাপুঞ্জী মাৰিছো তাৰপিছত দেখা যাব এতিয়া তো চল্লি অকল চেৰাপুঞ্জী আমাৰ ডেষ্টিনেশ্যন অবভিয়াছলি নহয় চেৰাপুঞ্জী এতিয়া 10:50 পাম বুলি দেখাই আছে 10:50 পৰা কিনো তাতে ঘাঁহ কাটি থাকিম ঘৰৰ অবভিয়াছলি আৰু ক'ৰবাত যাম আমি ডেফিনেটলি লেটছ সি এতিয়া কেনেকুৱা কি প্লেন বনাই চলতে हम প্লেন বনাতে আর এনেকৈ আমাৰ সিস্টেম বিলাক মানে হৈছে মডিফাইড কাৰ আৰু সন্মুখত যিখন মোৰ এলটো নহয় নৰ্মেল 800 খন গৈ আছে পুৰা একদম লিফ্ট কিট লগাইছে পুৰা লিফ্ট কৰি থৈছে কেমেৰাত বুজি পাইছে না আই ডোন্ট নো বাট পুৰা গাড়ীখন লিফ্ট হৈ আছে ভাই সব খতৰনাক মানে যিকোনো গাড়ী মোষ্ট অফ দি গাড়ী পুৰা একদম ইয়াতে মডিফাইড হয় আৰু এইফালে ৰাস্তাটো চাও ভাই সব কিয়া यार পুৰা এনেকুৱা একদম যেন সুইজাৰলেণ্ড এইটো সুইজাৰলেণ্ড টাইপ পুৰা একদম নেম সাজেষ্ট মেঘালয় মেঘৰ মানে য'ত আলয় মেঘৰ ঘৰ য'ত পুৰা এতিয়া আকাশলে যেন উঠিহে আছো পুৰা এনেকুৱা ফিল আহিছে পুৰা ভাই চানে এবাৰ পাহাৰৰ মাজত নামি দিছো ভাই মজা কিবা এটা মানে নেচাৰৰ ফিল লৈ আছো আৰু ডেষ্টিনেশ্যনটো মানে গৈতো পামেই আৰু বেছি দূৰ নাই বঢ়িয়া ফালি থকা মজা ইয়াত পৰ্বতখন লৈ কিবা এটা ভাল লাগিব সেইফালে চাওক এইটো উমিয়াম লেক ইয়াতে বহুত বেছি ধুনীয়া লাগিছে বাট ইয়াতে ৰখা মানা আছে তো মই ৰখা নাই বাৰু ৰুল ব্ৰেক কৰা নাই অকণ আগত যি ঠাই আছে ৰখি দিম বাৰু বাট এইটো উমিয়াম লেক মাজে ঘূৰি আছো ড্ৰোন এখনে লাগে কিনিব লাগিব আৰু ইয়াতে থৈ দিলো গাড়ীখন বঢ়িয়াকে এটা পইণ্ট আছে আৰু চাওক সেইটোৱে হৈ গ'ল উমিয়াম লেক পুৰা একদম মজা কিবা এটা ডেম বনাই আছে ইয়াতে মানে উমিয়াম লেকৰ ওপৰত আই থিংক এই ডেমটোতে ট্ৰেফিক লাগে মই যিটো শুনিছিলো মানে এইটো ওৱান ৱে কৰি থোৱা আছে এইফালে কনষ্ট্ৰাকশ্যন চলি আছে অলৰেডি বাট ৰাতিপুৱা এতিয়া লাকিলি ওলাই গৈছো আৰু আমাৰ লাইনটোৱে যাব দি আছে ইফালে চাওক সেইবিলাক গাড়ীবিলাক ৰখাই থৈ দিছে মানে আমাৰ লাইনটো মই বহুত লাকি হয় ডাইৰেক্ট মই আহি কেনে আহিব পাৰিছো ইফালে পুৰা এইবিলাক ৰখি আছে মানে এইটো ক্লিয়াৰ হলে সেইটো যাব দিব আৰু মই ট্ৰেফিক নালাগা বুলি কোৱা কাৰণে লাগিয়ে গ'ল জীৱনটো শান্তি নাই কথা নাই আমি ধুনীয়া পাহাৰৰ ভিউ এনজয় কৰি গৈ আছো এনজয় গ্ৰীনাৰী ফুটটোতো অলৰেডি আহি এইফালে আমি পাই গলো শ্বিলং মানে শ্বিলং এৰিয়াটো ষ্টাৰ্ট হৈ গৈছে মেইন টাউনখন বাৰু অকণমান আগত আছে বাট শ্বিলং যিটো এৰিয়া হয় তাৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু মোৰ মেপত কিবা অকণমান শ্বিলং যিখন টাউন সেইখন বাইপাছ কৰাই কেনে দেখা আছে একজেক্টলি নাজানো মেপত যি মাৰিছে মই গৈ আছো দেখা নাপাওঁ এতিয়া কোনফালে এনে বাট শ্বিলং টাউনখন অবভিয়াছলি আহিম এতিয়া ফাৰ্ষ্ট আমি ডাইৰেক্ট গৈ লওঁ শ্বিলংখন পাৰ কৰি আহোঁতে বাৰু শ্বিলঙত ৰখিম ফাইনেলি পুৰা ট্ৰেফিক লাগি গ'ল এইফালে ৰখি আছো এতিয়া কিবা চিন হৈছে নাজানো আৰু বেচিকেলি যিখন শ্বিলং টাউন আছে সেইখন বৰ্তমান বাইপাছ কৰিছো সেইকাৰণে ট্ৰেফিক লাগি আছে মানে এইফালে মাজেৰেতো গ'লেতো মোৰ আজি বেন বজি গ'লে মই চাইডে গৈ আছো মানে এইখন মাজৰ এইখিনি যে ক'ৰবাত পুলিচ বজাৰ আছে আমি এটা চাইডে এক্সিট মাৰিতো আছো এইখিনি কেনেবাকে ওলাব পাৰিলে হ'লে এইফালেও টেনশ্যন নাই সেইফালে পুৰা গ্ৰীণ হৈ আছে ইয়াৰ পৰা মোটামুটি 2 ঘণ্টা মই ট্ৰেফিকতে ফচিলো শ্বিলংখনে এক্সিট মাৰিব পৰা নাই আৰু একচুৱেলি মানে ট্ৰেফিক মানে বিশেষ একো হোৱা নাই এইটো নৰ্মেল ট্ৰেফিক বোলে ইয়াৰে উপায় নাই আৰু গো উইথ দি ফ্ল' গৈ আছো আই থিংক আৰু বেছি ট্ৰেফিক পাব নালাগে কাৰণ অলমষ্ট আমি শ্বিলংখন এক্সিট মাৰি দিছো মানে অকণমান চাইডে আহিছো বাট ফিৰ যিখিনি পাইছো অলমষ্ট আমি এক্সিট মাৰি দিছো আৰু কেনেবাকে অলপতো ওলাই আহিলো মানে ট্ৰেফিক আছে হালকা ট্ৰেফিক বাদ দিয়ক ট্ৰেফিকটো হৈয়ে থাকিব এইফালে ধুনীয়াকে চাওক চাহৰ খেতি হৈ আছে জুম খেতি
ভাতকা বাৰু খাবই মন গ'ল চাহ মানে একচুৱেলি ভোকে লাগিছিলে ৰ'ব মানে এতিয়া টাইম হৈ আছে 11টা বাজি গ'ল অলৰেডি তো বহুত বেছি ভোকো লাগি আছে ভোক মানে একচুৱেলি পাহাৰৰকি মেগী খাব লাগিছিলে এইফালে কিবা কনষ্ট্ৰাকশ্যন হৈ আছে ভাই ওলাবই পৰা নাই ইফালে যিটো ধুনীয়া ৱেডাৰ হ'ব ধৰিছে পুৰা লাহে লাহে ফগ আহিব ধৰিছে মজা ধুনীয়াকৈ পকৰি চাহ খাব পাৰি যে ক'ৰবাত ৰখি খাবই লাগিব পকৰি চাহ পুৰা মেগী চেগী ও ভাই সাহাব এতিয়া হালকা হালকা ফগ আহিব ধৰিছে কিন্তু মজা লাগি আছে এতিয়াহে লাগিছে মেঘালয় অহা যেন পুৰা মেঘ আহিব ধৰিছে ৰাস্তাত আৰু কি লেভেলৰ মজা আহিছে স্পেচিয়েলি যিটো ৱেডাৰ হৈ আছে ন আজি পুৰা হালকা হালকা বৰষুণ ফগ মজা লাগি আছে আৰু দেখি গলো আজিৰ দিনটো এটা চতুমুতুকে ৱাটাৰফল বাট আমি আৰু আগত গৈ আছো ধুনীয়া ডাঙৰ ডাঙৰ ৱাটাৰফল হপফুলি দেখা পাম কিবা এটা ভাল লাগি আছে কিন্তু দেই ইয়াতে এবাৰ নামি দিছিলো ভাই ফগ খিনি মুখত লাগি কি মজা এটা লাগিছে আৰু হালকা হালকা কিনকিনীয়া বৰষুণো মাৰি আছে আৰু ভিউটো চাওক কি ধুনীয়া লেভেলৰ ভিউ আহিব ধৰিছে আহিব এবাৰ গাড়ীখন লৈ কেনে ওলাই আহি যাব বেলেগত নগলেও এইটো টাইমটো নালাগে বিটিককে সেইফালে অকণমান ট্ৰেফিক হৈ আছিলে ইমান এটা ভাল লগা নাছিলে বাট এইফালে চেৰাপুঞ্জী ফালে সোমোৱাৰ পিছত ইয়াতে আৰু কিবা এটা ৱাটাৰফল পাই গলো মানুহে ফটো উঠি আছে আমি ফটো নুঠো কাৰণ আমি আৰু ডাঙৰ ৱাটাৰফলত গৈ আছো আৰু লাহে লাহে পুৰা একদম ৰাস্তাটো নেদেখা হৈ গৈছে বৰষুণটো দিয়ে আছিলে বাট ৰাস্তা একদম লিটাৰেলি একো দেখা নাই গাড়ী আহিছে চাওক ইমান কাষ আহি পেলাই দেখা পায় আৰু কেমেৰাটো অলপ দেখিয়ে আছে ৰিয়েলত সেইখিনিও দেখা নাই সেইটো টাৰ্ণিং মজাও আহি আছে সমানে মই ভাল পাওঁ ফগ বাট অকণমান ডেঞ্জাৰাছো হয় পুৰা একদম একো নাই ব্লেংক আৰু ফাইনেলি ইফালে আমি আহি পাই গলো চেৰাপুঞ্জী আৰু ইয়াতেতো একো দেখাই নাই পুৰা ফগ হৈ আছে আৰু য'ত ক'ত এতিয়া ৱাটাৰফলটো আছে একজেক্টলিটো নাজানো বাট এতিয়া বিচাৰিব লাগিব বাট ৱাটাৰফলটো থাকিলেও চাগে দেখা নাপাম আশা দেখা নাই যিটোহে মানে বতৰ আৰু লিটাৰেলি চাওক মই একোৱে দেখা নাই যিমান কেইখন আগৰ গাড়ী চাড়ী আছিলে সিহঁতে আগত ৰখি দিলে ফগৰ কাৰণে বাট মই সাহস কৰি লাইট জ্বলাই কেনে গৈ আছো বাট পুৰা ব্লেংক ভিউ হয় ফাইনেলি আহি কেনে ইয়াতে ক'ৰবাত এটা ৱাটাৰফলত ৰখি দিলো ক'ৰবাত মানে একচুৱেলিটো 7 চিষ্টাৰ ফল হয় বাট আজি দেখা মানে কোনো চান্সেই নাই আৰু পুৰা চাওক চাৰিওফালে মেঘ হৈ আছে কোনো ৱে নাই মানে আৱাজ শুনি আছো এইফালে ক'ৰবাততো আছে বাট ক'ত আছে নাজানো ৱাটাৰফলটোতো দেখা নাই বাট এইফালে এটা কিবা দেখি আছো ৱাটাৰফল কাইণ্ড অফ হয় টিকলামান মেইনটো এইফালে আছে কিবাটো দেখিছো আৰু এইফালে বঢ়িয়াকে মেগী আহি গ'ল পুৰা গাড়ীখনৰ কাষতে লৈ কিনে খাই আছো আৰু কিবা এটা ফিলত পুৰা মেঘৰ মাজ আৰু যিটো মেগী খাইছো ন মোৰ লাইফত পাহাৰত খোৱা চবচে টেষ্টি মেগী খাই কি দিছে নাজানো বাট দেখিলো ইয়াতে চালো মানে মেগী চেগী খাইও ললো আৰু এতিয়া ওলাই দিলো ইয়াৰ পৰা ধুনীয়াকে পুৰা একদম ফগে হৈ আছে আৰু ইয়াতে ক'ৰবাত থাকিব লাগিব এতিয়া আৰু আমি এইফালে তাৰ পৰা ওলাই কিনে চিধা ইয়াতে আহি কিনে এটা হোমষ্টে লৈ লো একচুৱেলি মানে কি হৈছে অকণমানতো এইটো সৰু টাইপ হয় বাট উপায় নাই অলমষ্ট চব বুক হৈ গ'ল মোৰ প্লেন নাছিলে ক'ত থাকিম ক'ত নাথাকিম একো মানে ডিচাইড কৰা নাছিলো কাষত এইখন ডাঙৰো আছে সিয়াতে গ'লো চব ফুল লিটাৰেলি মানে ক'তো খালিয়ে নাই এইটো পালো কেনেবাকে চলো আমি ওপৰত আৰু দাম মানে ৰুম হিচাপত ইমান অকণমান বেছি হৈছে বাৰু 1500 লৈছে বাট ৰুম কেইটাত বহুত নৰ্মেল বেছিক বাট উপায় নাই আৰু এইফালে মোৰ টিকলা চাই এখন বেড আৰু পাহাৰৰ মাজৰ পৰা এতিয়া মই যাই আছো একচুৱেলি কিবা এটা খাই আহো যিটো একদম নজাৰা পৰা পাৰফেক্ট ঠাইত ৰুম লৈছো ভাল লাগিছে যদিও ৰুমটো ইমান কমফৰ্টেবল নহয় বাট ভিউটো বহুত বেছি ধুনীয়া আৰু এতিয়া টাউনলৈ গৈ আছো গতিকে খানাটো খাই আহো আৰু এইফালে বঢ়িয়াকে ভাতে লৈ লৈছো ভাতিছ লাভ বঢ়িয়াকে ভাতে মাংস ঠাণ্ডা বতৰা এতিয়া মই বঢ়িয়াকে শুই যাম মোৰ একদম খতৰনাক লেভেলৰ টোপনি লাগিছে ৰাতিপুৱা উঠি আহিছিলো এতিয়া কালি ভিডিঅ' দিম বাৰু এতিয়া মস্ত টোপনি লাগিছে ডাইৰেক্ট শুই যাম আৰু অহাকালি কিবা এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম কেনেকুৱা কি আছে আৰু এতিয়া ভিডিঅ' এডিট কৰি এইফালে বঢ়িয়াকে চাহ আনিছো মজাকে চাহ খাই আছো ভিডিঅ' এডিট কৰিছো আৰু বেলেগ একো কাম নাই কৰি আছে ইভিনিং আৰু চাওক পুৰা ক্লাউড হৈ গৈছে চাৰিওফালে কিবা এটা ফিল আছে দেই মানে গোটেই ইণ্ডিয়াখন মই ঘূৰিছো আপোনালোকে গম পাই চব পাহাৰত গৈছো কিন্তু মেঘালয়ৰ এটা আলাগ ফিল আছে স্পেচিয়েলি চেৰাপুঞ্জী প্লেচটো য'ত আছো কৰি এইফালে ফাইনেলি আহি গ'ল মোৰ ৰাতিৰ ভাত সাজ আৰু ভাই কি ধনিয়া দি ধুনীয়াকে খাতাৰনাক বনাই দিছে আৰু ভাত তাত খাই মেলি এইফালে অকণমান বেলকনিত আহিছো পুৰা মেঘ পাৰ হৈছে ইফালৰ পৰা ইফালে পুৰা লিটাৰেলি গৈছো যেন হৰৰ মুভিত যে দেখায় পুৰা এনেকুৱা মেঘ আছে মাজত বগা শাৰী পিন্ধি সেই ভূতটো আহিব আৰু এনেকুৱা ফিল আছে এইফালে পাহাৰ আছে ন চলো ভাবি বাকী এইটো ভিডিঅ' ইয়াতে খতম কৰি হ'লে গুড নাইট আৰু লগ পাম নতুন ভিডিঅ'ত আৰু কালি মানে কিবা এটা হ'ব আৰু কালিৰ প্লেনটো কেনেকুৱা হয়তো কালি নেক্সট ব্লগত দেখা পাই যাম